আমাক আৰু উপৰঞ্চি বিদ্যালয় দৰকাৰ নাই আমাৰ 26,000 গাঁও আছে কিন্তু আমাৰ 46,000 আমাৰ প্ৰাথমিক শিক্ষানুষ্ঠান আছে তাৰমানে এখন গাঁৱত দুখন তিনিখনকৈ স্কুল আমাৰ ইতিমধ্যে আছেই গতিকে আমাক আৰু অধিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ কথাটো নাই বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ 2021 চনতো নাই লাষ্ট বিদ্যালয় প্ৰাদেশিকীকৰণ হৈছে 2013 চনত এতিয়া এই আইনৰ আওতাত যিসকল পৰিছে তেওঁলোকক কৰা হ'ল আৰু যদি আইনৰ আওতাত কৰবাত আছে কিবা কাৰণত থাকি গৈছে আমি জনাততো থাকি যোৱা নাই যদি থাকি গৈছে হ'ব আৰু এই আইনখনৰ কোনো সংশোধনীৰ কথা বৰ্তমান চৰকাৰে বিবেচনা কৰা নাই ইমানে ক'ব সেইটোতো তাততো কোনো উপায় নাই কাৰণ আপুনি দুটা তাৰিখটো আপুনি ল'ব নোৱাৰে তাৰিখ আপোনাৰ এটা আজি হ'ল 26 জুলাই 2022 মই এতিয়া আজি যদি কওঁ যে কিবা এটা অৰ্ডাৰ বাহিৰ কৰোঁ যে আজি দি পেলাই মই যদি তাৰ ইফেক্ট ডেটটো মানে কওঁ যে এইটো বেক ডেটত অমুক তাৰিখৰ পৰা হ'ব এইটো এটা গ্ৰহণযোগ্য কথা নহয় গতিকে যি তাৰিখত তেওঁলোকক অনুমতি দিছে বা চিঠিখন ইছ্যু কৰিছে সেই তাৰিখটোৱে বিবেচনা কৰিব লাগিব বেক ডেট এটা কোনো ধৰণে আইনত সিদ্ধ কথা নহয় স্কুলটো আমি কিয় বন্ধ কৰিম তেওঁলোকে নিজে এইবিলাক ৰাজহুৱা প্ৰচেষ্টাত কোনোবা স্কুল খুলিছে চলাইছে চলি আছে কিন্তু আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিদ্যালয়ে নহয় লগতে মহাবিদ্যালয় সেইখিনিৰো ব্যৱস্থাপনাৰ মানে আইনগত এটা ব্যৱস্থাপনা বিদ্যালয়ৰ ক্ষেত্ৰত আছে মহাবিদ্যালয়ৰ ক্ষেত্ৰতো আমি কৰিবলৈ গৈ আছোঁ চক ইয়াৰ কাৰণে এখন লিখিত শিক্ষা ক্ষেত্ৰ বুলি আঁচনি আছে তো আঁচনিখনত যি গাইডলাইন দিয়া আছে সেই গাইডলাইন মতেই হ'ব মূল অবজেক্টিভটো হৈছে এমালগেমেশ্যন কৰা বা বিদ্যালয় একত্ৰীকৰণ কৰাৰ মূল অবজেক্টিভটো হৈছে যে যিবিলাক বিদ্যালয়ত কম এনৰোলমেণ্ট আছে আনসাষ্টেইনেবল নাম্বাৰ অফ এনৰোলমেণ্ট সেই বিদ্যালয়সমূহ ওচৰৰ অন্য বিদ্যালয়ৰ লগত তাক মাৰ্জ কৰি দিয়া বা এমালগেমেট কৰি দিয়া যাতে আমি ৰিচোৰ্চ ইউটিলাইজেশ্যনটো আমাৰ হিউমেন ৰিচোৰ্চ হওক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক সেইখিনিক যাতে আমি অপটিমাম ৰূপত আমি দিব পাৰোঁ আজি দুখন বিদ্যালয় যদি হৈ থাকে দুইখনত 5 লাখ টকা দিব লাগিব আন্তঃগাঁথনি উন্নয়নৰ কাৰণে দুইখন যদি এখন একেলগ হয় আমি এখনতে আমি 10 লাখ টকা দিব পাৰিম আজি 5জন শিক্ষক তেওঁলোকে 3খন বিদ্যালয়ত যদি সিঁচৰিত হৈ থাকে এজনত এখন এজনত দুখন এজনত 3জন আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক'ৰবাত 5 ক'ৰবাত 10 ক'ৰবাত 15 তিনিখন বিদ্যালয় যদি একেলগ কৰি দিওঁ আমি এখন বিদ্যালয়তে 5টা শ্ৰেণীৰ কাৰণে 5জন শিক্ষক দিব পাৰিম সেইটো মিনিমাম ৰাইট টু এডুকেশ্যন এক্টৰ কথাটো হ'ল মিনিমাম যে মিনিমাম 1 কিলোমিটাৰ ডিষ্টেন্স ৰেডিয়াছৰ ভিতৰত এখন বিদ্যালয় থাকিব পাৰে এতিয়া 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত নগৰ অঞ্চলত যদি দুখন বিদ্যালয় আছে দুইখনতে ভাল এনৰোলমেণ্ট আছে দুইখন বিদ্যালয় থাকিব কিন্তু 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যদি দুখন বিদ্যালয় আছে দুইখনতে এনৰোলমেণ্ট বেয়া তেতিয়াহ'লেতো একত্ৰীকৰণ কৰিবই লাগিব নাই এইটো মিছা কথা আৰু বিদ্যালয় একত্ৰীকৰণ যেতিয়া আমি ৰাইজক বুজাইছোঁ অবজেক্টিভটো কি অবজেক্টিভটো হ'ল গুণগত শিক্ষা প্ৰদান কৰিব লাগে পৰ্যাপ্ত শিক্ষা দিব লাগে আৰু আন্তঃগাঁথনি উন্নত কৰিব লাগে তাৰ কাৰণে আমাৰ যি ৰিচোৰ্চ আছে আমাৰ যিখিনি সমল আছে তাৰ সঠিক ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে এই এমালগেমেশ্যনটো কৰা হৈছে আজি মানুহে পৰিসংখ্যা নাজানে কিমানখন বিদ্যালয়ত এজনীয়া শিক্ষক দুজনীয়া শিক্ষক এই কথাটো কৈ থাকোঁ আমি কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কথাটো আমি কিয় নকওঁ আজি মাধ্যমিকত 100তকৈ কম এনৰোলমেণ্ট থকা অৰ্থাৎ মাধ্যমিক মানে হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল 100তকৈ কম এনৰোলমেণ্ট থকা বিদ্যালয়ৰ সংখ্যা 1000 তাৰমানে আমি অসম চৰকাৰে 1000খন ছেকেণ্ডেৰী স্কুল চলাই আছোঁ য'ত এনৰোলমেণ্ট 100তকৈ কম এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আছে তেওঁলোকে যেতিয়া আমাক এটা ক্লাছৰুমৰ গ্ৰাণ্ট দিয়ে বা আমি গ্ৰাণ্ট দিওঁ যে মিনিমাম 40 ষ্টুডেণ্ট এটা ক্লাছত থাকিব লাগে যদি 40 ষ্টুডেণ্ট থাকিব লাগে 5টা শ্ৰেণীত 4-5 গুণ 20 200 ছাত্ৰ ছাত্ৰী মিনিমাম থাকিব লাগে কিন্তু সেই মিনিমাম ছাত্ৰ ছাত্ৰী নথকা শিক্ষানুষ্ঠান মাধ্যমিক শিক্ষানুষ্ঠানৰ সংখ্যা আমাৰ 1000তকৈ অধিক
এই স্কুলখিনি আনসাষ্টেইনেবল গতিকে য'ত ছাত্ৰ ছাত্ৰী আছে এমালগেমেশ্যনৰ কথাই নাহে একত্ৰীকৰণৰ কথাই নাহে ছাত্ৰ ছাত্ৰী নাই একত্ৰীকৰণ হ'ব লাগিব ইমানটোৱে কথা ডিষ্টেন্সটো মূল নহয় ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো মূল আৰু আপোনালোকেও যেতিয়া এই সম্পৰ্কে তদন্ত কৰিব কোনোবাই আপত্তি অভিযোগ কৰিলে প্ৰথম প্ৰশ্নটোৱে কৰিব আপোনাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান আৰু শিক্ষকৰ সংখ্যা কিমান এই আনসাষ্টেইনেবল 5 জন ছাত্ৰ ছাত্ৰী 6 গৰাকী শিক্ষক এনে ব্যৱস্থাৰে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা চলিব নোৱাৰে সেই কথাটোৱে আমি বাৰম্বাৰ কৈ আছো মই পুনৰাই কৈছো সকলো নাগৰিকক কৈছো সচেতন নাগৰিকসকলক জনাইছো খুধি সমাজক জনাইছো এমালগেমেশ্যন একত্ৰীকৰণৰ সম্পৰ্কে মূল কথাটোৱে হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰ ছাত্ৰী যদি আছে বিদ্যালয় থাকিব ছাত্ৰ ছাত্ৰী যদি নাই খুব নগণ্য সংখ্যক আনসাষ্টেইনেবল হি বহনক্ষম ছাত্ৰ ছাত্ৰীৰ